सबक नमस्कार जय धर्मे और लगदान मैं आक्सू कुकुरा डिस्ट्रिक्टर प्रेसिडेंट कुरुख स्टूडेंट यूनियन और मोर नाम होइसे चेरमाको बार्थोलोमियो। जोआ 2 तारिखत दलगाँव फरेस्ट भिलेजत एटा यू पिपलर मीटिंग जॉइनिंग प्रोग्राम होइसे बुली आमी गम पालो और गम पालो जे बहुत भाल हल। हेतु हेक होवार काईदिन मान पाছত 2 तारिखत सॉरी 4 तारिखत एटा बीपीएफ दल आहिছিল फरेस्ट भिलेज दलगाँवत और ताते हते मीटिंग पातिছে। ताते आमी शुना पालो मीडियार थ्रू दी जे कायन हेम्ब्रम ब्लक गसेगा ब्लक ऑफिसर एटा বিষয় বিবিয়া হয়। তেওঁ बहुत বেয়াকৈ আকসুৰ কথা কলে। ই কলে যে আকসুৰ নেতৃত্বত ইউপিপিএলে মিটিং পাতিছে বুলি। ইটো 100% মিছা। আকসুৱে কেতিয়াও আকসুৰ নেতৃত্বত সেইদিনা মিটিং পাতা হোৱা নাই। যিহত ইউপিপিএলৰ সদস্যবিলাক আছে, ডিস্ট্রিক্টৰ সদস্যবিলাক আছে, গাঁৱৰ মানুহবিলাক আছে, ইহঁতৰ থ্ৰু দি সেইদিনা মিটিং পাতা হৈছিল। এইটো মোৰ জানামতে ইয়াত কোনো আকসু জড়িত নাছিলে। কিন্তু কাইন ডাঙৰীয়াই ক'লে যে আকসুৰ নেতৃত্বত মিটিংটো হ'ল। কাইন ডাঙৰীয়া আপোনাক মই হুকিয়াই দিব বিচাৰোঁ যে আপুনিও এটা ছাত্ৰ সংগঠনৰ এটা নেতৃত্ব দিছিলে। আজি আপুনি আমাক ব্লেম কৰাটো আপুনি বিৰত থাকে যেন। और एटाक मैं कथा कब विचारूँ जे आमार ऑल कुरुख स्टूडेंट यूनियन सेंट्रल कमिटी जे आमार यूपीपीएलर चीफ प्रमोद दा डांगरियार लगत मेमोरेंडाम दी चुक्ति करिছে। এই চুক্তির आधारत आमार हाई कमांडे अर्डार दियार मते आमी कुकुराझार डिस्ट्रिक्ट आमी काम करि आसो और हाई कमांडर जरियते आमी ইউপিপিএলত ফুল সাপোর্ট করিছো গোটাই বিটিসি অথবা বিটিআর। হেতুর কারণে মই আমার যিখিনি কুৰুখ সমাজ আছে সকলকে মই অনুরোধ জনাও যে আমার যিখিনি আমি আছে জাতি প্রেম আমি জাতির দরদ লইকিনি ইমান 15 বছর আমি কত পাতা পোৱা নাই। আমার কুৰুখ রাইজে কুৰুখ সমাজ যত গাঁও আছে তাতে কত ডেভেলপমেন্ট নাই। रास्ता घाट भाल ना विद्युत आसे ना दलং आसे जे जत मानुबिलाक भात खाई किने एक दाना परे एनेका धৰণৰ स्कीम आमाक दिছে। কিন্তু আমি এবাৰ নিশ্চিত যে ইউপিপিএলক সাপোর্ট কৰিছো যে আমি থালৰ ভাত খাব পাম বুলি আমি আশা ৰাখি আমাৰ যোনটো সেন্ট্রাল আকসু নিৰ্দেশত যে আমাক নিৰ্দেশ দিছে কাম কৰিবৰ কাৰণে সেইমতে আমি কাম কৰি আছো। আমি আশা কৰোঁ যে আমি এবার কিবা একটা আমি ইউপিপিএল যদি সরকার বনায় আমার কুৰুখ সমাজের কারণে কুৰুখ জাতির কারণে কিবা একটা ভাল আমার কারণে কিবা চিন্তা করিব। সেইটুকুই মই মোর ইয়ার কথাটো মই সামৰিলো। সবাক ধন্যবাদ। জয় ধর্মে ও লগদান। মই অল কুৰুখ ষ্টুডেণ্ট ইউনিয়নৰ ফালৰ পৰা মোক বিদায় দিছে আৰু এতিয়া বৰ্তমান মই ইউপিপি দলৰ কেন্দ্ৰীয় CWC এজন সম্পাদক হিচাপে মই আছো। যোৱা 1.5 মাহ হৈছে এতিয়া আমি কাম কৰি আছো ইউপিপিএলৰ কাৰণে। আজি ইয়াত এই প্ৰেছ মিট কৰিবলগীয়া হৈছে কিয়নো যোৱা 2 আগষ্ট 2020 নাচৰাইবিল আৰু দলগাঁৱত এখন ইউপিপিএলৰ সভা হৈছিল। 5 নং চৰাইবিল সমষ্টিত দলগাঁও আৰু নাচৰাইবিল এটা সভা পতা হৈছিল। আমাৰ ইউপিপি দলে সভা পাতিছিল। সেই সভাত ৰাতিপুৱা 10টা বজাত সভাটো হৈ যায় আমাৰ নাচৰাইবিলত আৰু বহুত আমাৰ উৰাও ৰাইজ উৰাও আৰু আমাৰ ভাষা হৈছে কুৰুখ। আমি শংকিত হৈছোঁ যোৱা 17 বছৰত আমাৰ উৰাও ৰাইজে কি পালে কি পোৱা নাই আমি সবে গম পাওঁ। ডেভেলপমেন্টৰ কথা ক'ব গ'লে আমি একো পোৱাই নাই। সব জায়গাতে আমি বঞ্চিত হৈছোঁ। তো ইউপিপিএল দলৰ ফালৰ পৰা সেইদিনা আমাৰ ইয়াত সভা পতা হৈছিল নাচৰাইবিলত ৰাতিপুৱা ভাগত।
बहुत मानुह योगदान दिছিল 3খন गाँव आइছিল रायमाना मथामबिल कुमगुरी और नासराइबिल एकेलगे आमार नासराइबिल प्लेग्राउंड आमार ये प्रोग्राम तो हुईছিল और সেই प्रोग्रामत ইউ পিপল দলৰ এটাই উদ্দেশ্য আছিল যে মানুহৰ চকুটো খুলি দিয়া না কি কারবা বিরোধ কোয়া বা কারবা দলৰ হৈ বেয়া কথা কোয়া আমার এটাই উদ্দেশ্য আছিল যে মানুহক এটা ভাল কথা কোয়া ভাল রাস্তা দেখাই দিয়া আর আমি সেই কথাটো কলো যে ইউ পিপল সরকার যদি হয় নিশ্চিতভাবে আমি মানে লাভবান হম কিয়নো আমার প্রমোদ স্যারে আমাক প্রমিস করেছে যে উৰাও সমাজে বহুত বছর বড় ভাইৰ লগত জীয়াই আছে বহুত বহুত বছৰ কিন্তু আজিলৈকে উৰাও জাতি আমাৰ বিটিসি অঞ্চলত বা অল অসমতে ডেভেলপমেন্ট ক্ষেত্ৰত খুব পিছ পৰি আছে না শিক্ষা দীক্ষাত আগবাঢ়িব পাইছে না চাকৰিৰ ক্ষেত্ৰত আগবাঢ়িব পাইছে খুব দুখ লগা কথা তো সেইদিনা আমি যেতিয়া মিটিং পাতো সেইদিনা বহুত মানুহ আমাৰ লগত যোগদান দিলে ইউ পিপল চৰকাৰত সিহঁতে কৈছেগে বহুত বছৰ আমি বিপিএফ চৰকাৰৰ লগত আছিলোঁ আমি নাপালো একো বস্তু তো আমি এবাৰ বিচাৰোঁ যে আমি ইউ পিপলক সাপোর্ট কৰিম আপোনালোকৰ কথাই দ্বাৰা আমি চলিম আৰু আমি আগুৱাই যাম আৰু আমাৰ আশা আছে যে আমি ইউ পিপল চৰকাৰ যেতিয়া গঠন হ'ব নিশ্চয় উৰাও সমাজক ডেভেলপ কৰিব বুলি সিহঁতৰ একদম 100% আশা আৰু আমি ইউ পিপল চৰকাৰৰ ফালৰ পৰা আশা দিছোঁ উৰাও সমাজক সিহঁতৰ ভাষা সংস্কৃতি কলা কৃষ্টিটো ডেভেলপমেন্ট কেনেকৈ কৰিব লাগে ৰাস্তা ঘাট সিহঁতৰ অঞ্চলত বা উৰাও সমাজৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত সিহঁতে ফুল প্লে সাপোর্ট আছে বুলি ইউ পিপল চৰকাৰ হলে সিহঁতে ফুলি সাপোর্ট কৰিব বুলি সিহঁতে কথা দিছে আৰু সেকেন্ড হাফত আমাৰ মিটিং আছিল দলগাঁৱত 2টা বজাত আমাৰ মিটিং হৈছিল তাতে কোনো এটা ছাত্ৰ সংগঠনে আমাক হেল্প কৰা নাছিল কিন্তু তাৰ আগত আমি বহুতবাৰ পকেট মিটিং কৰিছিলোঁ আমাৰ ৰাইজৰ লগত দলগাঁও ৰাইজৰ লগত আমি মিটিং বহিছিলোঁ তেতিয়া সিহঁতে নিজে কৈছে যে আমি আপোনালোকৰ লগত বহিব বিচাৰোঁ মিটিং পাতিব বিচাৰিছোঁ আপোনালোকৰ কথাৰ দলৰ কথা আমি শুনিব বিচাৰিছোঁ তেতিয়া আমাৰ যিমান কৰ্মী আছে সেন্ট্রাল লেভেল হোক আমাৰ ডিস্ট্রিক্ট লেভেল হোক প্ৰাইমাৰী লেভেল হোক ব্লক লেভেল হোক যিমান সদস্য আছে বহুত মানুহ তাতে আহিছিল দলগাঁৱত আমাৰ মৰমৰ ক্যান্ডিডেট শিলা দা আছিল লগতে আমাৰ আপসুৰ জেনারেল সেক্রেটারি লরেন্স ইসলারিও আহিকিনি উপস্থিত হৈছিল তেতিয়া সেই মিটিঙত আৰু আমাৰ সোমনাথ দা ইউ পিপলৰ সেন্ট্রাল ইউথ শাখাৰ সভাপতিজন তাতে আছিল আৰু মই নিজে আছিলোঁ তাতে আৰু বহুত মানুহ তাতে সমাগত হৈছিল more than 300-400 মানুহ তাতে প্ৰেজেন্ট আছিল আৰু আমি গম পাইছোঁ 4 তাৰিখত বিপিএফৰ দল কিছুমান বিপিএলৰ কৰ্মী গৈ কিনে তাতে মিটিং পাতিছিল মিটিং পাতাত আমি গম পালোঁ যে সিহঁতে কৈছে যে ইউ পিপলৰ মানুহে জবৰদস্তি কাকবা গামোচা পিন্ধাইছে আৰু জবৰদস্তি প্ৰলোভন দি কিনি কিবা কিবা চুক্তি পাব কিবা কিবা কি বুলি কয় পেকেজ পাব বুলি মানে জবৰদস্তি কৰাইখিনি আমাৰ আদিবাসী বা উৰাও ৰাইজক তাতে মানে গামোচা পিন্ধাইছে বুলি কৈছে কিন্তু এইটো টোটালি মিছা হয় আৰু আমি জানো ইউ পিপল চৰকাৰৰ লগত এতিয়া ৰাইজ ওলাই আহিছে ৰাইজে খুব দুখিত বহুত বছৰ সিহঁতে চৰকাৰৰ লগত আছিল কিন্তু নপোৱাৰ কাৰণে সিহঁতে কি ক'লে যে সিহঁতে আমাৰ লগত ইউ পিপল চৰকাৰৰ লগত আহিবৰ কাৰণে ৰেডি আছে কিন্তু আমাৰ কিছুমান উৰাও কৰ্মী স্পেশালি উৰাও কৰ্মীজনে বিপিএফ দলৰ লগত জড়িত আছে বিগত 70 বছৰ সিহঁতে গাঁৱৰ কাৰণে একো কৰি দিয়া নাই সেইকাৰণে আজি সিহঁতে মুখ ঠেকচা খাই কিনে যেতিয়া ইউ পিপল দলৰ ইয়াত যোগদান কৰি আছে আমাৰ উৰাও ভাই ৰাইজ হতে মা দেউতা ভণ্টি ল'ৰা ছোৱালী সবে যেতিয়া জইন কৰিব ধৰিলে তেতিয়া সিহঁতে লাজত নিজৰ চেহেৰাটো লুকাব ধৰিব লগা হ'ল আৰু সিহঁতে কি কৈছে যে আমি সিহঁতক জবৰদস্তি গামছা পিন্ধাইছোঁ আৰু মই আজি ক্লিয়াৰ কৰিব বিচাৰোঁ যে ইউ পিপি দলে কেতিয়াও কাকো জবৰদস্তি গামছা নিপিন্ধাই আমাৰ কথা হয় কি আমি সত্য কথা কওঁ আৰু সত্যতাৰ লগত সদায় জয় হয় আৰু সেইদিনা সত্য কথা শুনি কিনি দলগাঁৱৰ ৰাইজ আৰু ওচৰ পাছৰ চুবুৰীয়াৰ ৰাইজ আহি কিনি যোগদান কৰিছে more than 200 পিপল যোগদান কৰিছে কিন্তু আমি দেখা পালোঁ নেক্সট 4 তাৰিখত যেতিয়া বিপিএফৰ মিটিং হয় বহুত কম মানুহ আছিল জনে অকল বিপিএফৰ সদস্য আছিল সিহঁতে আছিল আৰু মিছা আখ্যা দি কিনি আমাক ইউ পিপলৰ দলক বদনাম কৰিব চেষ্টা কৰিছিল তো মই বেছি দীঘলীয়া কৰিব নিবিচাৰোঁ কিন্তু আমাৰ যিমান উৰাও বিপিএফৰ উৰাও কৰ্মী আছে বিপিএফ দলক সিহঁতক মই এটাই কথা ক'ব বিচাৰোঁ যে আপোনালোকে ইমান বছৰ উৰাও সমাজক নেতৃত্ব দি কিনি বিপিএফ চৰকাৰৰ লগত আছিল কিন্তু আপোনালোকে কৰিছে কি আমাৰ নাছৰাইবিল গাঁৱত আপোনাৰ
আছে ইমান দিন লৈ আছিল আজি ৰাইজে আজি সিহঁতে ওলাই আহিছে আৰু সিহঁতে আমাৰ লগত আছে আৰু এইবাৰ 100% আমাৰ উৰাও সমাজে এইবাৰ আমাৰ ইউ পিপল চৰকাৰৰ লগত আছে আৰু ইউ পিপলক চৰকাৰক ভোট দি কিনে জয় কৰিবই আৰু আমাৰ চৰাইবিল সমষ্টি 5 নং কনষ্টিটিউয়েন্সিত আমাৰ শিলা দাই জয় হৈ আহিব বুলি আমাৰ আশা আৰু আমাৰ উৰাও ৰাইজ আমাৰ লগত আছে আৰু মই বেছি ক'ব নাযাওঁ আৰু নেক্সট টাইমত যাতে আমাৰ বিপিএফ দলৰ জনে জনে উৰাও কৰ্মী আছে স্পেচিয়েলি যাতে আমাৰ উৰাও সমাজক মিছলিড নকৰে আৰু সিহঁতক ফ্ৰীডম দিয়ে ক'বৰ কাৰণে কনষ্টিটিউশ্যনে ৰাইট দিছে যিকোনো পাৰ্টিক সমৰ্থন কৰিব পাৰে আমি বিপিএফ দলক একো কোৱা নাই মিটিং পাতাত যাতে আমিও কওঁ যে আমাৰ উৰাও জনে জনে কাম কৰি আছে বিপিএফ দলৰ যাতে সিহঁতে আমাৰ উৰাও সমাজক ভয় নখুৱায় উমুক তুমুক কৈ কিনে ভয় নখুৱায় আৰু সিহঁতক সঁচা কথা কয় যেন সেই বুলি মই সিহঁতক আহ্বান জনাইছোঁ আৰু বেছি কথা মই ক'ব নাযাওঁ আৰু এইবাৰ আমাৰ ইউ পিপল চৰকাৰ 100% গঠন হ'ব আৰু আমাৰ চিফ শ্ৰীযুত প্ৰমোদ ছাৰ ডাঙৰীয়া হ'ব আৰু তেখেতৰ নেতৃত্বত আমাৰ আশাবাদী যে উৰাও সমাজে বহুত আগত যাব শিক্ষা দীক্ষাত হওক বা সমাজৰ যিমান কলা কৃষ্টি সব আমাৰ আগত যাব আৰু আমি বিটিয়া চুক্তিমতে আমি গম পাওঁ এটা খুব ডাঙৰ চুক্তি হৈছে তাতে সেই চুক্তিত লিখা আছে যে বীৰ বিৰছা মুণ্ডাৰ এখন কমপ্লেক্স হ'ব সেই কমপ্লেক্সত অকল বিৰছা মুণ্ডাৰ কমপ্লেক্সত অকল মুণ্ডা জাতীয় হোটেল নাথাকে তাতে সান্তাল থাকিব মুণ্ডা থাকিব গড় থাকিব যিমান আদিবাসী জাতিৰ যিমান যি কলা কৃষ্টি আছে সব তাতে প্ৰদৰ্শন দিয়া হ'ব তো আজি কেনেকৈ ক'ব পাৰে আমাৰ এজন বাইদেউ আহিছিল সেইদিনা তেখেতে কৈ আছে যে আদিবাসীৰ কাৰণে একোই নাই যদি আদিবাসীৰ কাৰণে যদি একোই নাই মই অনুৰোধ কৰিছোঁ তাই এবাৰ বিটিয়া চুক্তিটো চাব আৰু গম পাব লাগে তাই কি চুক্তি আছে যদি বিৰছা মুণ্ডা আমাৰ উৰাওৰ নহয় আমাৰ বুদ্ধবগাত আছে আমাৰ মাংগ্ৰি উৰাও আছে আমিও এই নামটো লৈ কিনে আমি ভাবন বনাব পাৰিলে হয় কিন্তু আজি মুণ্ডা এজন বীৰ বিৰছা মুণ্ডা আমাৰ ভাৰত স্বাধীন কৰাত খুব ডাঙৰ এটা হাত আছিল তেখেতৰ নামত আমাৰ অসমত প্ৰথমবাৰ বিটিচি অঞ্চলত এটা ডাঙৰ এটা কি বুলি কয় কমপ্লেক্স বনিব গৈ আছে আৰু এই কমপ্লেক্সৰ দ্বাৰাই বহুত বস্তু আমি জানিম কাৰণ বিদেশৰ মানুহ যেতিয়া আহিব আমাৰ অসমত সিহঁতেতো গাঁৱে গাঁৱে নাযায় উৰাও কোনে হয় সান্তাল কোনে হয় কিন্তু সিহঁতে কমপ্লেক্সত যাই কিনে গম পাব যে উৰাও সমাজ কোনে হয় সিহঁতৰ ভাষা কলা কৃষ্টি খাদ্য কি হয় সেই কমপ্লেক্সৰ দ্বাৰাই সিহঁতে গম পাব আৰু মই বেছি কথা ক'ব নাযাওঁ আৰু মই আৰু আকৌ এবাৰ হুকিয়াই দিব বিচাৰোঁ আমাৰ উৰাও সমাজৰ বিপিএফ দলক জনে জনে মিছা কথা কৈ কিনে আমাৰ ৰাজ্যক মিছলিড